নমস্কাৰ শুভাকাংক্ষী ৰাইজসকল সকলোকে শুভ সন্ধিয়া জনালোঁ দেই। এয়া দেখিছেনে আজি হাতত কি লৈ আছোঁ? চিকেন চাওমিন। বহুত দিন হ'ল দেই ফাষ্টফুড নোখোৱা আৰু সন্ধিয়া সময়ত ইমান খাবলৈ মন যায় ন ফাষ্টফুড কিবা এটা। আজি বহুত দিনৰ পাছত এয়া খাবলৈ বুলি লৈছোঁ, যিহেতু মানে কেতিয়া খাইছিলোঁ পাহৰিলোঁ দেই, মনতে নাই। আজি এয়া খাবলৈ লৈছোঁ আমাৰ শিৱসাগৰৰ শইকীয়া ফাষ্টফুডৰ এয়া চিকেন চাওমিন। মানে আমাৰ শিৱসাগৰৰ এই যিমান মানে খাইছোঁ ন, কিন্তু এই শইকীয়াখনৰ সোৱাদটো মানে বেলেগত কেতিয়াও নাপাওঁ। চিকেন চাওমিনৰ মানে সোৱাদটোৱে বেলেগ আৰু ইমান ভাল লাগে নহয় খাই, বহুত ভাল পাওঁ মানে। আগতে খাই থাকোঁ দেই ইয়াৰ পৰা, সেইকাৰণে মানে ইয়াৰ টেষ্টটো মানে ভাল পাওঁ। মানে তাৰপৰা প্ৰায় মানে আমি তাৰপৰাই খোৱা হয়। আজি এয়া বহুত দিনৰ পাছতো তাৰপৰাই আনি এয়া খাইছোঁ। খাই ভালো লাগে, কিন্তু মাজতে বাৰু বহুত দিন খোৱা নাছিলোঁ আৰু ইমান ভালো নহয় বাৰু সদায় খোৱাটো। আগতে বহুত খাইছিলোঁ, এতিয়া মানে বহুত কমাই দিলোঁ। এতিয়া কেতিয়া খাইছিলোঁ সেয়াও পাহৰিলোঁ। তাকে আজি এয়া খাবলৈ লৈছোঁ বহুত দিনৰ পাছত। আৰু সকলোৱেতো ভালেই পায় ন ফাষ্টফুড, কোনেনো বেয়া পায় বাৰু। ইমান ভাল লাগে ন খাই, আৰু সদায়তো ঘৰৰ বস্তুৱে খাই থকা হয় ন, কেতিয়াবাতো খাবলৈ মন যায় ন কিবা এটা। তো ভাবিলোঁ আজি এয়া সন্ধিয়া সময়কণত বোলো ইয়াকে খাওঁ। তাকে আৰু এতিয়া বহি লৈ খাই আছোঁ আৰু। তেন্তে মই খাই মেলি লওঁ, আকৌ লগ পাই আছোঁ দেই। বাই বাই।